লোকেল অসমীয়া এটা চেনেলটো লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰিব দেই হেল্ল' ক'ত আছা এতিয়া পলহলত আছো ৰ ক'ত আনি তাতে আছা আছো ৰ গোটাকেইটা বহি আছো আমি চলিকেইটা এতিয়া যাইছো ৰ মই অলপ টাইম ৰ যাইছো দে 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 কোন করুণা কি করুণা Oh no! ধরতি কাবুজ এই করুণা ভাইরাস নয় হি ইজ মাই ফ্রেন্ড কাম কোনে ফোন কৰিছিল ৰামৈ ৰ তাতে বহি আছে যাওঁ যাবি নেকি এই কাম কৰি আছা তই নাগে দে পিছত যাম দে মই ন যাওঁ কিয় একলাই বহি আছে দেখোন একলাইতো বহি আছো আৰু কি কৰিবি কোনোবা থকা বুলি কৈছিলি আছিল গেল কে কি আৰু তোৰ কাৰণে কৰোণা কাম নাই কি কৰিবি পলাল আৰু উপায়টো নাই হৈ কৰিছি ভাইৰাছ বুলি ভাবছি ক'ত যাই ৰম দে দোকানত চাবান লৈ নো চাবান আনবি হা চাবান ঘূৰি ৰন্ধে বগা হবা খুজছা হা নৰা যি কলা কলাই যি বগা বগাই বুজি পাইছা কাউৰে কেতিয়াও গাখীৰ দি গা ধুলিও বগা হবা নৰে শুনছা হৰি ৰাম তুমি এই গাধা মাখা এই পৃথিৱীখনত কিয়নো ৰাখছ এইগিলাখান চব পৃথিৱীৰ বোজা হৈ গৈছে এই সাধাৰণ কথাটোকে বুজি নাপায় ভাইৰাছৰ কথা শুনো নাই তই তাক অলপ বুজিয়ে দিছোন দি ভাইৰাছৰ কথাটো কিবা ভাইৰাছ দিছিল কৰোণা নামত হা চ' তই কি কৰিবি জানা মুখত মাস্ক মাৰি থাকিবি কোনে চাবাৰে যে হাত মাৰি থাকিবি হা আৰু ঘৰত এচি ব্যৱহাৰ নকৰিবি বুজি পালি মই সেইকাৰণে ঘৰত এচি লগোৱাই নাই হয় নেকি বাঁহৰ বেৰাৰ ঘৰতনো ক'ত এচি লগাবি জাগাতো ৰাখিব লাগিব হয়নে নহয় মই কথাটো ভাবাই নাছিলো শুনচোন আৰু ঘৰত দুই এখিনি ৰাখবি গৰম পানী উতলে খাবি ঠাণ্ডা পানী মায়ে দৈ গাখীৰ বনাই থকাৰ কাৰণে দেউতাই মই মিলি গাইটোকে বিক্ৰী কৰি দিছো যা দে ভালে কৰিছা দে গৰু বিক্ৰী কৰি দিলা দে হেৰি একো নহয় যি কৰিছে আৰু হেৰি এতিয়া কি জানা বেমাৰ যিহেতু আছি এটা কাম কৰবি যিটি বস্তু বেলেগ এটা বস্তু নাখবি বুজি পালি আৰু যাকে তাকে নুচবি সদায় মানুহৰ পৰাই 1 মিটাৰ মান দূৰত থাকবি বুজি পালি এইখিনি মনত ৰাখবি কথা হেৰি কৰোঁ নেকি নে এই সত্যহঁতৰ গাঁৱত বাহেদি ৰাস্তা গেলা বাহেদি বান্ধি দিছি আমাৰ এই ৰাস্তাটো বাহেদি বান্ধিয়ে দিওঁ নেকি নাই নালগে বেয়া কথা এইগিলাখান ধৰি লও এটা গাঁৱৰ মানুহৰ বেমাৰ হ'ল ইমাৰ্জেঞ্চি মেডিকেল নিব লাগে গাড়ী এখন আহে তেতিয়া গাড়ীখন গুৱাহাটী সোমাব গতিকে নালগে এইগিলাখান বেয়া কাম বেয়া কথা নালগে কৰিবা হয়নে ঠিকে কৈছে তই থাক আমি যাওঁ হা দে যাওঁ দে যা এই দেখছে না এইগিলাখান ন কি জল ভৰত মহা পৃথিৱীত বাস কৰি আছে আকৌ কবাই নৰে নেকি সেইকাৰণে আমাৰ নিউজ চলি আছে কি কবি এই পৃথিৱীখনত ন আছে কিন্তু ৰাৱণ বহিছে দেখোন বহিছে দেখোন ৰাৱণ কি কৈছা কি কৰবা বহি আছো ডিউটি চুটি নাই আছো দে এনে এনেকে দে ভালে কৰিছা দে যি কৈছা ভালে কৰিছা ৰচোন এই চৰকাৰে দেখোন আমাৰ গাঁৱৰ মানুহবিলাকক দুখীয়াবিলাকক কিবা কিবি যোনে যি পাৰা দিবা দিছে দেখোনে আমাৰ এই গাঁৱত ধনীকেইটা দিলাক না নাই গম পাইছে না কিবা এইটোতো গমেই পোৱা নাই দিছো দেখোন
হা তহঁতে দেখা নাই ফেচবুকত দিছোঁতো ভালকৈ দিছোঁ অঁ ফেচবুকত ফটো দিলে নেকি কিমানে লাইক কৰিলে কিমানে শ্বেয়াৰ কৰিলে তহঁতে কি দেখাই নাই হা তই তোৰ সামৰ্থ্য অনুযায়ী তই যাক যি পাৰা দিছা কিন্তু তই ফটো মাৰিব নাহিছিল এইটো বহুত বেয়া কথা হৈছে সেনেকতো সহায়ে কৰিছে সেহেঁতেতো ভিক্ষাৰী নহয় হয়নে নহয় তই নিজে কৈছে এই আৰু ভিক্ষাৰী হ'লেওতো ভিক্ষাৰী হ'লে ফটো মৰাৰ কোনো যুক্তি নাই আৰু আন সৰু কৰি নিজে ডাঙৰ হ'ব যাওঁতো সেইটো ভুল কথাই ভাই হয়নে নহয় তই নিজে কথা মানুহক মানুহ কৰি অলপমান চাব লাগে হয়নে নহয় ভাই বুজিছে না তই বেয়া পালি নেকি ভাই বেয়া চেয়া নাপাবি আকৌ বেয়া আৰু কিয় পাম মই ভবাই নাছিলোঁ যে এইটো কৰাটো ইমান বেয়া বুলি এই ফেচবুকডাল চাওঁতে চাওঁতে ময়ো দেখা পালোঁ সেইকাৰণে কৰি দিলোঁ আৰু দে ভাই যাওঁ দে আমি যাওঁ দেই ক'ত গৈছিলে গৰুলত দিবা গৈছিলি কুকু জনাই এনাই ওলাইছো এফালে এই আটা তোৰ অলপ বেছি ভয় হৈছে নেকি মই অনুমান কৰিব পাৰিছোঁ তোৰ শত্ৰু সংখ্যা বেছি এই গিনি মানুহ আৰু সৎ লোকৰ বন্ধু কম বুজিছা কিন্তু ভাল মানুহৰ শত্ৰু বেছি তই বেকে এনেকৈ ভাবলি নহয় মানে তই যে হাতত লাঠি আছিলে ঘূৰি আছা সেইকাৰণে ভাবছোঁ ঐ এডাল মই কিয় লগত ৰাখিছোঁ জানা এই 1 লিটাৰ দিছোঁ ঐ তন্ধক কিন্তু মই বেয়া পাইছোঁ ঐ তন্ধে শিক্ষা দীক্ষা থকা চলি বুজিছা তন্ধে এই নাজনা মানুহবিলাকক বুজাই দিয়াৰ কাৰণে তন্ধে সজাগ হ'ব লাগে তন্ধেই বোলো আকৌ মানি চলা নাই এই আমি দেখোন একো মানি চলা নাই একেবাৰে দূৰত যাওঁ দে তই এফালে মই খিনিত থাকোঁ এনেকৈ কথা এই কি শব্দ শুনছোঁ দেখোন শব্দ এই বুঢ়া বয়সত কিন্তু মাৰ খাব নৰা দেই পল